ৰাইজ আজি মই 3টা গাহৰি খাহী কৰিব ওলাইছোঁ, ডাক্তৰ আহি আছে। সেইদিনা দেখাই দিছিলোঁ যে মই 4টা গাহৰি, তাৰে 3টা ভুৰা, এটা ভুৰি। আজি ভুৰা গোটেই 3টাকে খাহী কৰি দিম। এতিয়া ডাক্তৰ আহি আছে, আছোঁ না, মই দেখাই দিম গাহৰিকেইটা একবাৰ খাহী কৰাৰ আগতে। তাৰপাছত ডাক্তৰ আহি পেলাই খাহী কৰি দিম। এই দুটা যে দেখিছা, এই দুটা ভুৰা, আৰু ইয়াতে এটা ভুৰা আছে, এটা ভুৰি আছে। আজি সিহঁতকেইটাক খাহী কৰিব লাগিব। খাহী কৰিলে তাৰমানে দুটাৰ মোটামুটি 1.5 মাহ মান হৈছে বয়স, 1.5 মাহতকৈ অলপমান বেছি হৈছে। আৰু এই দুটা ভুৰা মোটামুটি 2 মাহ হোৱা নাই, হ'ব আৰু গাহৰি খাহী কৰিলে সদায় সেই 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰতে কৰিব লাগে। তেখানা তাৰমানে সিহঁতে বঢ়িয়া সোনকালে ডাঙৰ হয়, আৰু সিহঁতৰ মানে ছালটো বঢ়িয়া থক লগা হয়। সেইকাৰণে আপোনালোকেও গাহৰি খাহী কৰিলে সদায় 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত কৰিব। তিথানাৰ পইচাও বেছিকৈ পাব দেচোন। এটা খাহী কৰিলোঁ দে, তাৰমানে ডাক্তৰটো অকলে আহিছিল, অকলে আহিলে এতিয়া ময়ে ধৰিব লগা হ'ল খাহী কৰাওঁতে। সেইকাৰণে আৰু খাহী কৰা ভিডিঅ'টো কৰা নহ'ল আৰু। এতিয়া পিছত কিঠামবাক গেলি আৰু এনেকৈ খাহী কৰিলে এনেকৈ ভিডিঅ' কৰি দিম দে। আপোনালোকেও কিঠামবাক গেলি গাহৰি খাহী কৰিব লাগিলে সিহঁতক পুৱা দানা নিদিব, তাৰমানে দানা দিলে অলপমান দিগদাৰ হয়। এতিয়া মই সেইকাৰণে আজি পুৱা দানা দিয়াই নাছিলোঁ, ডাক্তৰটো আহোঁতে মোটামুটি 9টা 9:30মান বাজিলা নেকি। গাহৰিকেইটাই গোটেই কেংকেঙে আছিল, তথাপি আৰু সেনেকৈ আছে আৰু। তাৰপিছত অলপমান দানা চানা দিলোঁ, দানা খাচী, কিন্তু ইমান নাখায়, অলপমান বিষাই না। এতিয়া অলপ পাছত খাব। 1 ডিচেম্বৰ মানত গেলি পাৰিলে বিকাৰ এটা টাৰ্গেট লৈছোঁ আৰু, একেদিন অলপ ভালকৈ খুৱাব লাগিব। ভিডিঅ'টো চাই কেনে লাগছে মোক কমেণ্ট কৰিবচোন। ময়ো আৰু নতুন গাহৰি পালক, আৰু চেনেলটোও নতুন, পাৰিলে মোক অলপমান কেনেকৈ কি কৰিব লাগে অলপ পৰামৰ্শও দিবচোন পাৰিলে। আৰু ভিডিঅ' মাখা চাই থাকলি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰো অলপমান ভাল লাগে দেচোন দে, অলপমান ভিডিঅ' বনাইও ভাল লগা হয়। আজি শেষ কৰিলোঁ ৰাইজ, বাই বাই।